জয় গোপাল প্ৰভু। সুপ্ৰভাত বন্ধু বান্ধৱীসকল। এতিয়া ৰাতিপুৱা 4:30 বাজিছে। এতিয়া আমি যাবলৈ ওলাইছোঁ বৰীৰ মাছৰ বজাৰৰ পিনে। তাত পাইকাৰী মাছৰ বেপাৰ হয়। খোজকাঢ়ি গৈ আছোঁ। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, 2.5 কিলোমিটাৰমান হ'ব। তাতে আহোঁতে পোহৰেই হৈ গ'ল। আহি মাছৰ বজাৰেই পাই গ'লোঁ। এয়া চাওক, বৰীৰ মাছৰ বজাৰৰ প্ৰথম সোমোৱা গেটখিনি। আহি সোমাই গ'লোঁ বজাৰৰ ভিতৰলৈ। আৰু বেপাৰীসকলে মাছ ডাকত দিবৰ কাৰণে এইবোৰ প্লাষ্টিকবোৰ পাৰি আছে। কিমান কি গ'ল? কিমান কে যায়? 100 কে দিছে? 180। মিৰ্গা না হা কিমান কে দিছে? 500 কে লোকেলটো। ওটা ভোগা কেনেকৈ? 350। হা 350 ন? এটা দেখাওকচোন ডাঙৰকৈ। আৰু গ্ৰাছটো কিমান? গ্ৰাছ আৰু না এইটোত কিমান মান কিলো আছে? 3 কিলো মান আছে চাগে ন? ভোগা কিমানকে দাদা? ভোগা কিমানকে গ'লে? হা ভোগা 300 টকা ন? পইচা দুনিয়া চেন্নাৰ নেকি দাদা? শাল মাছ ন? কিমানকে কিনছে এইটো? এইটো মোৰ প্ৰথম ব্লগ। আমাৰ ঘৰৰ ওচৰৰ মাছৰ বজাৰখনতে আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। কি মাছ আনিছিল দাদা? চিলভাৰ, বিকেট, চিলভাৰ, চান্দা, ৰৌমিকা। ক'ৰ পৰা আছে? হা টাপা ন? এইটো শিঙিৰ দাম কিমানকে? আৰু আপোনাৰ কুইছা দাদা? কুইছা কিমানকে? 300 টকা। আৰু এইটো একে দাম? 350। এইটো ডাঙৰ নেকি অলপ? 20 টকা ধৰিব পাৰি। এই কিমানকে এইবিলাক? 300-350 মানকে হ'ব। এইটো তোমাৰ সেইত পোৱা নেকি? এই টেংকিত পোৱা যে? এইখিনি আছিল মাছৰ বজাৰৰ ভিডিঅ'। যিমানখিনি পাৰি মই দেখুৱালোঁ। আৰু বাকী নেক্সট ভিডিঅ'ত মই ইয়াতকৈ ভাল ভিডিঅ' দেখুৱাবলৈ যত্ন কৰিম। ধন্যবাদ।